নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি 20 মাৰ্চ আমাৰ নেহবালিত হৈ থকা ভাওনা সমাৰোহত মই এখন্ত কোলালৈ আজি এই 20 মাৰ্চ তাৰিখে কেলিগোপাল নাটভাগী মঞ্চস্থ কৰা হ'ব। এয়া মূল ৰভাভাগ দেখিছে আপোনালোকে সুন্দৰকৈ বনাই দিছে তেওঁলোকে। এয়া ৰভাৰ কিনাৰতে হৈ থকা এক সত্ৰীয়া নৃত্যত মই দুজন কণমানি ভিডিঅ' বনাই থলো, আপোনালোকে কেনেকুৱা পালে জনাব। সুন্দৰকৈ নাচিছিলে তেওঁলোকে। তাতে মঞ্চৰ কিনাৰতে শ্ৰীকৃষ্ণৰ প্ৰতিমূৰ্তি এটিও তেওঁলোকে বনাই থৈছিলে ধুনীয়াকৈ, ভাল লাগিছিলে। চাওক কি সুন্দৰ মঞ্চকে বনাই থৈছে ধুনীয়াকৈ। এই গুৰুজনাৰ গুৰুৱাসন তেওঁলোকে প্ৰতিষ্ঠা কৰিছিলে। সকলো কাম কৰিছিলে। এয়া গায়ন বায়নৰ প্ৰৱেশ হ'ব, যিহেতু আজি কেলিগোপাল নাটভাগী মঞ্চস্থ হৈছিলে। গায়ন বায়নৰ দেখিছিলে 9টা খোলাৰ পৰা একদম দেখিছিলে গায়ন বায়ন সকলো দূৰৰ পৰা ওলাই আহিলে, ভাল লাগিছিলে। সকলোৱে প্ৰৱেশ হৈছিলে। শ্ৰীকৃষ্ণ এয়া প্ৰৱেশ ঘটি পেলাই ডেন্স হৈ আছিলে। চাওক কিছু নাচ শ্ৰীকৃষ্ণ তেওঁলোকে এয়া গোপী প্ৰৱেশ দিছেনে। এয়া মঞ্চ পৰিয়াল নাটখনৰ কিছু ভাল লগা মুহূৰ্ত মোৰ কেমেৰাতে বন্দী কৰিলোঁ। আপোনালোকেও চাওক, কেনে পায় মোক জনাব, আৰু মোৰ ভিডিঅ'বোৰ ভাল পালে শ্বেয়াৰ আৰু কমেণ্ট কৰিব বুলি আশা থাকিল। ধন্যবাদ। মোক মৰম চেনেহ দিব আগন্তক। শুভৰাত্ৰি। থেংক ইউ।